গাহৰি মাংস এয়া কেনেকুৱা ধুনীয়া ষ্টাইল স্পেশাল থালি নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ নবৈ দিছোঁ অন্য এটা ভিডিঅ'লৈ আজি আৰু সৰু মোৰ মিনি ব্লগ এটা শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ আৰু এয়া বতৰ চাওক না আমাৰ ঘৰৰ ওচৰ বতৰটো এনেকুৱা লাগিছে যেন ৰাতিপুৱা এতিয়া 5টা 6টামান বুজিছে মানে একদম মানে বৰষুণ চিপচিপকৈ পৰি আছে আৰু এয়া আমাৰ নাজিতৰা হাই হাই কৈ দিয়া আকৌ মা তাকে বতৰটো বৰ এটা ভাল নহয় তাকে আমাৰ লগত আপোনালোকেও কিজানি কিছুমানৰ এনেকুৱা হৈছে যে ৰাতিপুৱা উঠাৰ পিছত কি কৰিম বতৰটো এনেকুৱা ক'ত যাম কি কৰিম এনেকুৱা লাগে নহয় জানো তাকে মই ভাবিছোঁ আমাৰ ঘৰৰ ওচৰতে নগা বজাৰ এখন বহে নগা বজাৰখনত গৈ গাহৰি মাংস লৈ আনো দুটা মানুহে বেছি নানিলেও হ'ব আৰু কিহৰ লগত বনাইছোঁ দেখাই আছোঁ আপোনালোকে প্ৰায়ভাগ মোৰ মানুহজনীতো ভিডিঅ'ত দেখাই নাই চাগে বৰ লাজ কৰে মানে কেমেৰা আগত ওলাবলৈ আজি মানে বহুত মানে জোৰ জবৰদস্তি কৰি পিনে ওলোৱাইছোঁ আৰু তুমি কিবা ক'বা নেকি চেনেলটোৰ কাৰণে আমাৰ চেনেলটো সকলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব ধন্যবাদ আৰু আপোনালোকে ভিডিঅ'বোৰ চালেহে আমি আৰু উৎসাহ পাম বেলেগ নতুন ভিডিঅ' বনাবলৈ ধন্যবাদ বহুত সাহস গোটাই কিনে কৈছে তো গাইজ বজাৰলৈ গৈ আছোঁ মানে আৰু খৰখেদাকৈ আহোঁতে হেলমেটটোকে আনিব পাহৰি থাকিলোঁ এয়া চাওক না পাহাৰ কিনাৰে ৰাস্তা তো গাইজ এয়াই হৈছে নগা বজাৰ আহি কিনে গাহৰি মাংস লৈ ল'লোঁ আৰু বজাৰখন যদি চাব ইচ্ছা কৰে কমেণ্ট কৰি জনাব মই বজাৰৰ ভিডিঅ' এটা বনাম গাইজ মানে বজাৰৰ পৰা আহোঁতে আধা ৰাস্তাতে ৰখিলোঁ বাইকখন থৈ দিছোঁ ইয়াত আৰু ইয়াতে কাম কৰি থকা মানুহজনৰ পৰা দা এখন লৈ এখন দেখিছেনে পাহাৰ আৰু আপোনালোকক কৈছিলোঁৱে যে গাহৰি আনিব গৈছোঁ তো গাহৰি একদম টেষ্টিকৈ বনাম কিবা লগত বনাম কি লগত বনাম ভাবি আহোঁতে মই দেখিলোঁ পাহাৰৰ কিনাৰে যেতিয়া আহিছোঁ মই তো বাঁহ গাজ এটা লৈ যাওঁ বুলি ভাবিলোঁ বাঁহ গাজৰ লগতো গাহৰি বিৰাট মজা লাগে আকৌ তো এয়া চাওক এয়া মিনি ব্লকৰ মিনি ৱাটাৰফল এই পাহাৰৰ পৰা বৈ অহা নিজৰা ভাগৰ লাগি গ'লগৈ দেই মোক বাৰু বেছি নালাগে এটাই লাগে এটা হ'লেই হৈ যাব ইমানকৈ দৰকাৰ নাই বাঁহৰ যদি খৰিচা থওঁ তেতিয়া বেলেগ দিন বেছিকৈ নিবলৈ আহিম মানে তো এই ইয়াত দেখিছোঁ এটা ইয়াৰ পৰা আপোনালোকে নাই দেখা চাগে তো ইয়াতে দেখিছোঁ এটা সেইটো এটা কাটিম আৰু ইয়াৰ পৰা যাব লাগিব খতম তো গাইজ বাঁহৰ গাছটো দেখিলেই নহয় কাটি লৈ আনিলোঁ তো কেনেকৈ কাটিলোঁ আৰু ইয়াতে চফা কৰি লৈ যাম মানে আকৌ ঘৰত চফা কৰিবগৈ নাই আৰু জাবৰ চাবৰ ইয়াতে পেলাই থৈ যাব আছে পূৰা তো গাইজ এইটো ইয়াতে চফা কৰি লওঁ দেখিছে নহয় কোনে কাকো বাঁহ খাই পাইছে এইটো কমেণ্টত জনাব এতিয়া গাছটো ইয়াতে ধুই লওঁ এয়া চাওক না পাহাৰৰ পৰা বৈ অহা ঘৰ পালোহি আৰু এয়া গাছটো কাটিব লৈছোঁ আৰু এই বতৰ চাওক না ঘৰ আহি সোমালোহে বৰষুণটোৱে দিলে চিধা একদম অলপ চলপ তিতিলোৱে আৰু এতিয়া গাছটো কাটি লওঁ ন তো আহি কিনে চিধা গাছটো কাটাত ব্যস্ত আৰু মই অলপমান কাটিছিলোঁ তাৰপৰা মই নাকাটি কিনে দি দিলোঁ মানুহজনীক কাটিব দি দিলোঁ নাই বেটি বোলে মোক ওচৰত উঠিব লাগে সেইটো কাৰণে মই কাটিব নোৱাৰিলোঁ আৰু গাছটোতো কেনেকৈ বনাই আপোনালোকে জানে এইখিনি গাছ এতিয়া বইল কৰি ল'ম গাহৰি মাংসখিনি বইল কৰি ল'ম তাৰপিছত তেল দি কিনে আলু গাছ মাংস দি ভাজিম ডাইৰেক্ট ভাত খাওঁতেই লগ পাম আৰু দেই ভালকৈ হাই কৰি দিয়া আই লাভ ইউ কৰি দিয়া আই লাভ ইউ কৰি দিয়া ডাপু আজি মজা লাগিব ন খাই হয় নাই গাহৰি মাংস কমটি টেষ্টি নি আৰু লগতে কি থাকিব দাইল ভাত কেৰেলা তুমি খাবা নাই চোৱা তুমি খাবা নাই আৰু যাৰ ঘৰত সৰু ল'ৰা ছোৱালী থাকে গম পায় সৰু ল'ৰা ছোৱালী থাকিলে ঘৰত কিমান কাম কৰে সিহঁতিহে বেছি কামিয়াল মানুহ হয় নাই পূৰা কামত ব্যস্ত হৈ থাকে মানে এনিটাইম ন বেটি হয় নাই বহা দেখিছে নহয় ইমান কাম কৰে ন গোটেই ঘৰখন চফা কৰি পেলাই দিয়ে গাইজ এতিয়া ভাত খোৱা টাইম হৈ গ'ল আৰু আমাৰ মুন্মি ভণ্টিও আছেহি ইয়াতে আৰু ভাতটো হৈ গ'ল এয়া চাওক না তেহেঁতৰ কাৰণে এনেকৈ উলিয়াই লৈছে
এয়া কেনেকুৱা ধুনীয়া ষ্টাইল স্পেচিয়েল থালি দেখিছেনে এইয়া গাছ আৰু গাহৰি এয়া হৈছে নৰসিংহ পাত বেচনৰ লগত এয়া ভোট জলকীয়া এয়া হৈছে পুদিনা দাইল নেমু টেঙা কেনেকুৱা লাগিছে গাইছ মানে মুখটো একদম দেখিয়ে খাওঁ খাওঁ লাগি গৈছে আপোনালোকক কেনেকুৱা লাগিছে কওক না কি ধুনীয়া চাওক এতিয়া ভাতটো ধুনীয়াকৈ খাই দিওঁ আৰু এবিটি খাইছা কেনেকুৱা লাগিছে এবিটি কেনেকুৱা লাগিছে ভাল লাগিছে ইয়াক ভাল নালাগিলে তুমি খালা নাই এইবিলাক ষ্টাইল আকৌ দেই কেঁচা পাত যে এইটো ষ্টাইল থালিখন শুৱনি কৰে বোলে মাংসহে এডোখৰ খাই চাওঁ আকৌ গাহৰি আৰু বাঁহগাজ মজা লাগিছে মজা মজা ক'লে মজা মজা বুকি কেনেকুৱা আহিছে তোমাক আলু খাও নাই আলু লাগে নেকি লাগে আছে মোৰ ওচৰত দুটা